Hello everyone, আজিৰ ভিডিঅ'টোত আমি প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত 2026 যিটো এপ্লাই অনলাইন আজিৰ পৰা আৰম্ভ হৈছে। গতিকে অনলাইন আবেদন কৰিবলৈ আপোনালোকৰ কি ডকুমেণ্ট লাগিব এই গোটেইকেইটা এই ভিডিঅ'ত আলোচনা কৰা হ'ব আৰু কি কোৱালিফিকেশ্যন লাগিব সেই গোটেইকেইটা ডিটেইলছ এনালাইজ কৰা হ'ব। গতিকে ভিডিঅ'টো এণ্ডলৈ সকলোকে লাগি থাকিবলৈ অনুৰোধ জনোৱা হয়। নেম অফ দ্য স্কিম প্ৰজ্ঞান ভাৰতী স্কিম, নেম অফ দ্য এৱাৰ্ড ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড বুলি কোৱা হয়। আৰু এই যিটো প্ৰজ্ঞান ভাৰতী স্কিম তাত স্কুটি দিয়া হয় যিবিলাক ষ্টুডেণ্টে 80% বা ততোধিক মাৰ্ক পায় হায়াৰ ছেকেণ্ডাৰীত HS ফাইনেল এক্সামিনেশ্যন 2026। গতিকে এজ লিমিট নাই, এপ্লিকেশ্যন ফিজো দিব নালাগে। আপোনালোকৰ যিটো অনলাইন এপ্লিকেশ্যনটো 29 জুলাই 2026 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট 21 আগষ্ট 2026। আপোনালোকৰ প্ৰজ্ঞান ভাৰতী স্কিমটো আছাম গভৰ্ণমেণ্টে দিয়ে যিটো লঞ্চ কৰিছিলে 2020ত। আৰু যিসকল ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডাৰীত 80% বা ততোধিক মাৰ্ক স্ক'ৰ কৰিবলৈ সক্ষম হৈছে সেইকেইটা ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। ক্ৰাইটেৰিয়া দিয়া আছে, আপোনালোকে ইয়াত চাব পাৰে। ৰেচিডেঞ্চিভ ষ্টুডেণ্ট হেভ টু বি ৰেচিডেণ্ট অফ ষ্টেট অফ আছাম, অসমৰ হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব প্ৰজ্ঞান ভাৰতী স্কিমটো এপ্লাই কৰিবলৈ। কোৱালিফাইং এক্সাম দ্য ষ্টুডেণ্ট মাষ্ট অবটেইন 80% or more mark in the higher secondary final examination 2026 conducted by Assam State School Educational Board। আপোনালোকৰ যিটো 80% মাৰ্ক পাব লাগিব হায়াৰ ছেকেণ্ডাৰীত। আদাৰ কোৱালিফিকেশ্যন ষ্টুডেণ্ট ইন বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ, যিসকলে বেটাৰমেণ্ট দিছে বা আকৌ এক্সাম দিছে সেইকেইটাই এইটো স্কিমৰ কাৰণে এলিজিবল নহয়। ষ্টুডেণ্ট এডমিটেড ইন ইনষ্টিটিউশ্যন আউটছাইড দ্য ষ্টেট আৰ এলিজিবল প্ৰভাইডেড দে হেভ এ ভেলিড PRC অফ আছাম। বাহিৰতো যদি কিছুমান ষ্টুডেণ্টে পঢ়িছিলে অসমৰ বাহিৰত, সিহঁতৰ যদি PRC আছে তেতিয়াহ'লে সিহঁতে এই স্কিমটোৰ বাবে এলিজিবল হ'ব। ষ্টুডেণ্ট হু হেভ ফুলফিল ডক্টৰ বাণীকান্ত কাকতি মেৰিট এলিজিবিলিটি ক্ৰাইটেৰিয়া মে ফিল আপ অনলাইন এপ্লিকেশ্যন ফৰ্ম বাই ভিজিটিং অফিচিয়েল ৱেবছাইট। যদি আপোনালোকে অফিচিয়েল ৱেবছাইটটো বিচাৰি পোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দিম, আপোনালোকে তাত গৈ পিনি এপ্লাই কৰিব পাৰিবা। CSC চেণ্টাৰত গৈ পিনি আপোনালোকে আপোনালোকৰ যিটো প্ৰজ্ঞান ভাৰতী স্কিমটো এপ্লাই কৰিব পাৰিব। আপোনালোকে ইয়াত দেখা পাইছে আছাম স্কুটি মেৰিট লিষ্ট অফ বইজ, মেৰিট লিষ্ট অফ গাৰ্লছ দুটাই এপ্লাই কৰিব পাৰিব। আৰ্টছৰ হ'লেও হৈ যাব, কমাৰ্চ, ছায়েন্স এই তিনিটা ষ্ট্ৰীমৰে এপ্লাই কৰিব পাৰিব। দ্য মেৰিট লিষ্ট ইউজুৱেলি কণ্টেইন নেম অফ দ্য ষ্টুডেণ্ট, নেম অফ দ্য ইনষ্টিটিউট এণ্ড এড্ৰেছ, নেম অফ ফাদাৰ অফ দ্য ষ্টুডেণ্ট। যি আপোনালোকৰ যিটো এপ্লাই কৰোঁতে কি লাগিব সেইটো ইয়াত দিয়া আছে। ষ্টুডেণ্টৰ নাম, যিটো স্কুলত আপোনালোকে পঢ়িছিলে, ফাদাৰ নেমটো লাগিব, আপোনালোকৰ যিটো 12ৰ এডমিট কাৰ্ডৰ ৰোল নাম্বাৰটো লাগিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ছিজনটো লাগিব, পাৰ্চেণ্টেজ কিমান পাইছিলে সেইটো আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট আছে। বৰ্তমান অসমৰ যিটো ফাইনেন্স মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা কৈছে নেক্সট ইয়েৰৰ পৰা এই যিটো প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত যিটো স্কুটি ডিষ্ট্ৰিবিউশ্যন সেই স্কিমটো বন্ধ কৰা হ'ব, কাৰণ কিছুমান পাৰ্চেণ্টেজৰ বাবে কিছুমান ষ্টুডেণ্টে এই সুবিধাৰ পৰা বঞ্চিত হয়। গতিকে তেওঁ স্পষ্টভাৱে কয় যে যিটো নিযুত বাবু আৰু নিযুত মইনা স্কিমটোৰ ওপৰত বেছিকৈ ফ'কাছ কৰা হ'ব, য'ত পাৰ্চেণ্টেজৰ কোনো দৰকাৰ নাই। গতিকে এই প্ৰজ্ঞান ভাৰতী স্কিমটো হয়তো অহা বছৰৰ পৰা বন্ধ হ'ব পাৰে। ইয়াত স্পষ্টভাৱে কৈ আছে ফাইনেন্স মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱাই ছেইড ইন আছাম এছেম্বলি ৱেল প্ৰেজেণ্টিং দ্য ফ'ৰ বাজেট অধিৱেশনত ভালদৰে সেইটো কথা প্ৰকাশ কৰিছিলে। আপোনালোকে ইয়াত ইম্পৰ্টেণ্ট ডেট কিছুমান দিয়া আছে। ডেট অফ ডিক্লেৰেশ্যন অফ HS ৰিজাল্ট 13 এপ্ৰিলত ডিক্লেয়াৰ কৰা হৈছিলে। ডেট অফ ৰিলিজ অফ নটিফিকেশ্যন ফৰ প্ৰজ্ঞান ভাৰতী স্কিম 28 জুলাই তাৰিখে নটিচ মুকলি কৰিছে অনলাইন আবেদনৰ কাৰণে। আৰু ষ্টাৰ্টিং ডেটটো আছে 29 জুলাই তাৰিখৰ পৰা। আজি 29 জুলাই 2টা বজাৰ পৰা দিছে। লাষ্ট ডেটটো 21 আগষ্ট দিয়া আছে। পাব্লিকেশ্যন অফ প্ৰভিজনেল মেৰিট লিষ্ট আউট কৰা হ'ব 25 আগষ্ট তাৰিখে। আৰু ছাবমিশ্যন অফ ক্লেইম, যদি কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে ক্লেইম কৰিব পাৰিব 25 জুলাইৰ পৰা 30 আগষ্টৰ ভিতৰত। ডেট অফ ৰিলিজ অফ ফাইনেল মেৰিট লিষ্ট 10 মে'ত ফাইনেল মেৰিট লিষ্টটো ঘোষণা কৰা হ'ব। আৰু ডেট অফ ডিষ্ট্ৰিবিউশ্যন অফ ফ্ৰী স্কুটি ডিষ্ট্ৰিবিউশ্যন ডেটটো এতিয়ালৈ এনাউন্স কৰা হোৱা নাই। আপোনালোকে এতিয়া এপ্লাই কৰাৰ পিছত এই প্ৰভিজনেল মেৰিট লিষ্টটো চাব লাগে। যদি নাম আছে তেতিয়াহ'লে প্ৰিন্সিপালৰ লগত যোগাযোগ কৰি পিনি আপোনালোকে স্কুটিটো লাভ কৰিব পাৰিব।